হে আপোনালোকৰ আমাৰ ভিডিঅ' বিলাক চাই ভাল লাগছি চেনেলটো সাবস্ক্ৰাইব অতি সোনকালে কৰি লওক আৰু ঘণ্টা বটনটো টিপি দিব শ্ৰদ্ধা মাননীয় নহগল আজি আমি এই লিলিমা ডেকাৰ সন্তান দ্বাৰা অনুষ্ঠিত কৰা ৰঙালী বিহু উদযাপন আজি 99 ৰখা অনুষ্ঠিত কৰিবলৈ আমি আমাৰ মাজত উপস্থিত আমাৰ আলুতলে হালু পাৰে নদী পাৰে অলুতলে আলোড়নৰ সৃষ্টি কৰি অহা আমাৰ মাজৰ জনপ্ৰিয় গীতিকাৰ সুৰকাৰ দেৱকাৰ সকলো তেওঁ আমাৰ মাজত উপস্থিত হৈছে তেওঁৰ নাম হৈছে ধনেশ্বৰ তামুলী ধনেশ্বৰ তামুলীক আমি এই মঞ্চত অনুৰোধ জনাইছো আমাৰ এই মঞ্চখন উদ্বোধন কৰিবলৈ ধন্যবাদ আজি আপোনালোকে মোক ইমান বিশাল এখন মঞ্চ মোৰ কাৰণে দিছে সেয়েহে মই নথৈ আনন্দিত হৈছোঁ ৰাইজ মই বিশেষ নকওঁ অলপ আগতে আমাৰ ডেকাদেৱে কৈ গৈছিল মই বিভিন্ন স্থানত মোৰ মিমিক্ৰি পৰিদৰ্শন কৰি আহিছোঁ ৰাইজ মই মিমিক্ৰি কৰিব ওলাইছোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু ক্ষমা কৰি নিদিলেও কথা নাই মই মানুহক ইয়াৰ পৰা যাবাই পাৰিম সেইটো মোৰ বিশ্বাস আছে মোৰ এতে গাঁওখন পাইকানা গাঁওখন মোৰ সৰুৰে পৰা চিনাকি বহুত দোকানী মোৰ লগত আছিল আগতে দাদা আমাক নানা পেটেকাৰ মিমিক্ৰি লাগে ৰাইজৰ বিপুল দাবী সাপেক্ষে মই এটা মিমিক্ৰি কৰি দিব ওলাইছোঁ ইমানো মোৰ অভিজ্ঞতা নাই যদিও মই চেষ্টা কৰিছোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিব মই আমাৰ সকলোৰে চিনাকি নানা বাটিকাৰ বদ্ধতাৰ এটা মিমিক্ৰি কৰিব ওলাইছোঁ चला एक मच्छर आदमी को हिजरा बना देता है चला एक धन्यवाद আৰু এটা মই আমাৰ সিনেমা জগতত সুনাম কঢ়িয়াই অনা সানি দেউলৰ এটা মিমিক্ৰি কৰিব ওলাইছোঁ ओए ये 2.5 किलो का हाथ এই গাঁওখনক হিলাই দিব ধন্যবাদ এবাৰ নেক্সট কাৰ্যসূচীলৈ যাবলৈ মই আমাৰ সভাপতি অনুৰোধ জনাম মোক ভিডিঅ' কাৰ্যসূচী যোৱাৰ আগতে আমাৰ হৈ যোৱা মিমিক্ৰি আৰ্টিষ্ট আমাৰ ধনেশ্বৰ তামুলী মিমিক্ৰি ভাল পায় আমাৰ গাঁৱৰে যুৱ ভাৰ্গৱ ডেকাই তেওঁক এযোৰ চৰিয়া আৰু কোৰাচৰি তেওঁক এটা শকত ধনত টোপোলা আগবঢ়াইছে আমি মিমিক্ৰি আৰ্টিষ্ট আমাৰ ধনেশ্বৰ তামুলীক শকত ধনত টোপোলা তুলিবলৈ অনুৰোধ জনালোঁ এতিয়া আমাৰ প্ৰচাৰ কাৰ্যসূচী আছে আমাৰ এটা দলীয় নৃত্য আগবঢ়াইছে আমাৰ মাজৰ আমাৰ ওচৰৰে নীৰেণ পাটগিৰিয়ে ধন্যবাদ कमरिया कमरिया करेला पालप लॉलीपॉप लागेलू कमरिया करेला पालप लॉलीपॉप लागेलू तू लगावेलू जब लिपस्टिक खिले यो नाच्ने मत काज करबी एसी है रो काज भागी थयो हो या दाहार भेजी मारी एकदम बापरे बाप कपाल बिहु थाकते सभापति को मारे भाई गाछ पे काजिया करबी आसुए प्रभु सकल बतारो बेया आमी एबार आमार এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল আমাৰ গাঁৱৰ আমাৰ এই শিল্পী গায়কক আমি মঞ্চত আহ্বান কৰিছোঁ গান গাবাক লাগি ফলকাৰণে কলি ভাল পা আহ্বান নাপাতো আৰু এইবিলাক মাছ চাৰ কোনে খাব বাপ্পা Help. Yeah. हमारे ग्राम से तो दस कौशिक देखा
বেষ্ট গিটাৰ প্ৰাঞ্জিত ডেকা বেষ্ট বাঁহী ভাগৱ ডেকা বেষ্ট ড্ৰামাৰ অমিত ডেকা গান গাই ওলাইছোঁ ভুলৰে ক্ষমা কৰি দিব সকলোৱে সহযোগ কৰিব জনপ্ৰিয় গীত চিনেমাই আপোনালোকে সহযোগ কৰিব ভাল লাগিব ৰাইজৰ বিপুল দাবীত মই আনটি গান গাবলৈ যাব ওলাইছোঁ এহি উমাৰ হে কৰিলে ফুলতে গলা কাম এহি উমাৰ হে কৰিলে ফুলতে গলা কাম বেটা নিশ্চয় মোৰ গান শুনি ভালেই লাগিল মই বিশেষ নকওঁ কি গান পাইছে কি গান হাই ফ্ৰেণ্ডছ মই সত্যব্ৰত এয়া কেমেৰামেন নিৰঞ্জন এয়া কৃষ্ণমণি এয়া আমাৰ কমল এয়া ভাৰ্গৱ এয়া প্ৰাঞ্জিত এয়া কৌশিক আৰু এয়া অমিত আমাৰ LCBৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ